অখণ্ড ভাৰতৰ নিউজৰ সমূহ দৰ্শকক সুপ্ৰভাত জনাইছোঁ। গুৱাহাটী শিল্পগ্ৰামত অনুষ্ঠিত হোৱা আৰ্যভট্ট ছায়েন্স চেণ্টাৰৰ উদ্যোগত মডেল প্ৰদৰ্শনী অনুষ্ঠান আয়োজন কৰা হৈছিল। আপোনালোকক দেখুৱাব খুজিছোঁ। আমি ধেমাজি ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। ইয়াতে আৰ্যভট্ট ছায়েন্স চেণ্টাৰ ষ্টেট মিট হৈছে। অল আছামত 219টা ব্লগে ইয়াত জইন কৰিছে। তাতে আমাৰ ধেমাজিৰ পৰা 2টা প্ৰজেক্ট আমি লৈ আহিছোঁ আৰু ড্ৰয়িং অন্যান্য কম্পিটিশ্যন হৈছে। ইয়াতে আমাৰ অসমৰ একদম গ্ৰাম্যাঞ্চলৰ ভিতৰ অঞ্চলৰ বিজ্ঞান চৰ্চা হয়। ইয়াৰ যোগেদি আমি ৰাইজৰ মাজলৈ বিজ্ঞান জনপ্ৰিয় কৰাৰ উপৰিও আমাৰ কুসংস্কাৰ অন্ধবিশ্বাস এইবিলাকৰ বিৰুদ্ধে আমি ৰাইজক সজাগ কৰিব পৰাকৈ আৰু ছাত্ৰ ছাত্ৰীসকলৰ উৎসাহ উদ্দীপনা বা নতুনত্ব ইনোভেটিভ যিবিলাক কাম কাজ সেইখিনি আমি উলিয়াই আনিবৰ বাবে আৰ্যভট্ট চেণ্টাৰ সৃষ্টি কৰা হৈছে। ইয়াৰ যোগেদি আমি প্ৰতিখন বিদ্যালয়লৈ যিকোনো মাধ্যমৰ প্ৰাইভেট হওক গভৰ্ণমেণ্ট হওক অসমীয়া মাধ্যম হওক অন্যান্য মাধ্যম হওক সকলো মাধ্যমৰ বিদ্যালয় জড়িত কৰিবৰ কাৰণে আমি কাম কৰি আছোঁ। কি ক'ম আপোনাক? না ঠিকে আছে। নতুন প্ৰজন্ম আৰু ছাত্ৰ ছাত্ৰীক বিজ্ঞানসন্মত মানসিক দৃষ্টিভংগী গঢ়ি তোলাত আৰ্যভট্ট কাম কৰি আছে। আমিও কৰি আছোঁ। আমি বিজ্ঞান প্ৰচাৰৰ প্ৰসাৰত ধেমাজি ডিষ্ট্ৰিক্টত। মাইছেল্ফ অমিত গুপ্তা। মই বিশেষকৈ মোৰ স্কুলৰ ষ্টুডেণ্ট দুজন আনিছোঁ। তেখেতসকল এটা মডেল লৈ আনিছোঁ যাৰ নাম হ'ল ফ্লাড ৰেজিষ্টেণ্ট হাউচ আৰু আমি 3G হাই স্কুল জোনাই ৰিপ্ৰেজেণ্ট কৰিছোঁ। জোনাই ধেমাজি ডিষ্ট্ৰিক্ট হয়। থেংক ইউ। নমস্কাৰ, মোৰ নাম নাৰ্জি শইকীয়া। মোৰ ছোৱালী আহিছে ইয়াতে মডেল কম্পিটিশ্যনত যোগদান কৰিবলৈ। ইয়ালৈ আহি ভাল লাগিছে খুব। বহুতো ডিষ্ট্ৰিক্টৰ মানুহ আমি লগ পাইছোঁ। অনুষ্ঠানটোত আমি জইন কৰি ভাল লাগিছে। সেয়াই আৰু। নমস্কাৰ, মোৰ নাম নিয়মা দেৱী। মোৰ ভণ্টি এজনী আহিছে, ভণ্টি এজনীৰ লগত আহিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী কিৰণ গগৈ। মই ধেমাজি জিলা বৰদলনি অঞ্চলৰ পৰা আহিছোঁ। মোৰ এগৰাকী ছাত্ৰী আহিছে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে আৰ্ট বিভাগত। গতিকে এই অনুষ্ঠানটো পতাৰ কাৰণে খুব ভাল লাগিছে আৰু এই যিসকল বিষয়ববীয়া পাতিছে তেওঁলোকলৈ মই শেহতীয়াকৈ হ'লেও ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, আপুনি জনাব। আমি ধেমাজি ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ আৰ্যভট্ট ছায়েন্স চেণ্টাৰলৈ জাষ্ট দেখুৱাবলৈ আমাৰ মডেল কম্পিটিশ্যনত পাৰ্ট লৈ কৰিছোঁ। আজি আমাৰ এইটো আছিলে ফ্লাড ৰেচিষ্টেঞ্চ হাউচ, যিটো নেকি আমি ভুক্তভোগী ধেমাজি ডিষ্ট্ৰিক্টৰ পৰা যে ফ্লাডৰ সময়ত আমাৰ ৰাইজে বহুত কষ্ট পায়, ঘৰ বাৰী লৈ যায়। সেইটো বেছ কৰি আমাৰ ষ্টুডেণ্টে আজি বনাইছে। মই ড্ৰয়িং কম্পিটিশ্যনত ভাগ ল'বলৈ আহিছিলোঁ। নমস্কাৰ, মাই নেম ইজ অংকিতা গগৈ। নমস্তে, মাই নেম ইজ নিষ্ঠা গগৈ। মই পোষ্টাৰ মেকিং কম্পিটিশ্যনত পাৰ্টিচিপেট কৰিবলৈ আহিছিলোঁ। নমস্কাৰ, মোৰ নাম মিষ্টাৰ ছাদাম হুছেইন। মই মডেলখন লৈ আহিছিলোঁ আমাৰ টীমৰ লগত। এইটো আমাৰ ফ্লাড ৰেচিষ্টেণ্ট হাউচ, যোনটো আমি বনাইছোঁ যাতে বানপানী আহিলে এইটো একো প্ৰপাৰ্টি লছ নহয় বা পানীত উপঙি থাকে। আকৌ ফ্লাডটো গুচি গ'লে ই নিজৰ ঠাইলৈ আকৌ উভতি আহে। ইয়াতে আমি এইটো পাৰ্মানেণ্টলি জইন কৰি দিওঁ আৰু ইয়াতে মুভেবল থিং লগাই দিব লাগিব যাতে এইটো চিৰিটো আৰু নাহাতে, নহ'লে মানুহ উঠাতে প্ৰব্লেম হৈ যাব যেতিয়া বানপানী আহে। আমি ইয়াতে এটা চাৰ্কিউট লগাইছোঁ যোনটোৱে নেকি সেন্সাৰৰ কাম কৰে, মানে বানপানী আহিলে মানুহক এলাৰ্ট কৰি দিয়ে যাতে কিবাটো মানুহকেইটা এলাৰ্ট হৈ যায় আৰু চব বস্তু বাহিনীকেইটা ছেভ কৰি লয়। তাৰপিছত এইটো আমাৰ হাই লেভেল হয়, ইয়ালৈকে পানী উঠিলে ঘৰটো এৰিব লাগিব। কিন্তু আজিলৈকে ইয়ালৈকে ইমান হাই লেভেলত পানী উঠা নাই। 100.8 mলৈকে উঠিছে পানী। চ' এইটো ছেভ হয় একদম। আমি প্লাষ্টিক বটল ইউজ কৰিছিলোঁ, প্লাষ্টিক বটল যোনটো আজিকালি এনভাইৰনমেণ্ট বহুত পলিউশ্যন কৰিছে। সেইবাবে এইটো আমি মানে ফিচিং কৰিবলৈ গৈছিলোঁ, তেতিয়া এনেকুৱা বটল পিন্ধি কিনি আমি নদীত সাঁতুৰিব ধৰিছোঁ। ভাবিছোঁ যে এনেকুৱা বটল লগাই আমি ঘৰটোকে উঠাব পাৰোঁ। তো তাৰ পৰা আইডিয়াটো আহিলে আৰু বনাবলৈ। আৰু মোৰ নাম তাপস দাস, মডেল লৈ আহিছিলোঁ। থেংক ইউ। জোনাৰ পৰা
নমস্কাৰ, মোৰ নাম লয়ত কয়। মই মডেল কমিশ্যন দিবলৈ আহিছিলোঁ। মই টিচাৰ গাইড হিচাপে আহিছোঁ ধেমাজি ডিষ্ট্ৰিক্ট জনাই মহকুমাৰ। আমাৰ বহুত মানে বেকৱাৰ্ড এৰিয়া জনাই মহকুমাৰ। সেইকাৰণে আমি চিন্তা চৰ্চা কৰিলোঁ ফ্লাড ৰেচিষ্টেণ্ট হাউচ, যেনেদৰে আমি মানে বহুত বেকৱাৰ্ড এৰিয়াত কেনেকৈ আমি মানে ইম্প্ৰুভ কৰিব পাৰোঁ ফ্লাড ৰেচিষ্টেণ্ট হাউচৰ বিষয়ে ইমানে কয় মোৰ বক্তব্য সামৰিছোঁ। নমস্কাৰ, মোৰ নাম প্ৰাঞ্জল কলিতা হয়। আজি আমি ইয়াৰ প্ৰজেক্টবিলাক দেখুৱাইছোঁ। লাইক কিছুমান এনেকুৱা থাকে ন, বহুতৰে ইলেক্ট্ৰনিকৰ ওপৰত ইণ্টাৰেষ্ট থাকে। তেওঁলোকে বহুত কাৰণত মানে সেইবিলাকত আগুৱাই নিব নোৱাৰে। আমাৰ মেইন মটিভটো এইটো হৈছে যে সেই যিবিলাক ষ্টুডেণ্টবিলাক আছে ন, তেওঁলোকক কিছুমান সৰু সৰু এক্টিভিটি যাতে তেওঁলোকক মানে এট্ৰেক্ট কৰিব পাৰোঁ, তেওঁলোকৰ ইণ্টাৰেষ্টটো বাহিৰ উলিয়াই আনিব পাৰোঁ। আমাৰ মেইন মাকচেডটো হৈছে সেইটো। ইয়াত কিছুমান সৰু সৰু প্ৰজেক্ট ৰাখিছোঁ। যেনেকৈ ইয়াৰ এটা মনিটৰত আমি এটা সৰু গেম এটা খেলুৱাই আছোঁ। মানে ঘৰুৱা যিবিলাক ফ্ৰুট থাকে, ভেজিটেবলছ থাকে, সেইবিলাকৰ জৰিয়তে বনাইছোঁ। যেনেকুৱা ইয়াত আপুনি চাব পাৰে গাজৰ আৰু এইবিলাক তিয়ঁহ, এইবিলাক বস্তু ইউজ আছে। এই মেইন মটিভটো হৈছে যে ইয়াত আমি চাৰ্কিট ইউজ কৰিছোঁ, নামটো হৈছে মেকি বুলি। এতিয়া এই গেমটো খেলিবলৈ আপোনাক লাগিব এটা মাউচ, ঠিক আছে। আমি এটা মাউচটো ইউজ নকৰাকৈ কেনেকৈ লাইক আমি সেই ঘৰত পোৱা ভেজিটেবলছবিলাকেৰে আমি সেই গেমটো খেলিব পাৰোঁ, লাইক চুইচবিলাক ইউজ কৰিব পাৰি আছোঁ। সেইটো এটা মেইন হয়। আপুনি এবাৰ চাই ল'ব পাৰে, ইয়াত আছে গোটেইখিনি। নমস্কাৰ, মোৰ নাম চিবিয়া হান্না বেগম। মই পত্ৰকথা MV স্কুলৰ পৰা আহিছোঁ, ডিষ্ট্ৰিক্ট মৰিগাঁও। এইটো হ'ল মছলা পিছা মিচিং, মছলা পিছা যন্ত্ৰ। ইয়াত মছলা দিব লাগে, মছলা দি এনেকৈ মাৰিব লাগে, মছলা গুড়ি হয়। বহুত সহজত বনোৱা, কম খৰচত হয়। প্ৰথম এটা পহিলা বাকচ লোৱা হ'ল। বাকচটোৰ চাৰিও চাইডে এটা ডাঙৰ টেপ মাৰা হ'ল। বাকচটোৰ বাহিৰত এখন উষ্ণতা নিয়ন্ত্ৰক বৰ্ড লগোৱা হৈ আছে আৰু বাকচটোৰ ভিতৰত 100 পাৱাৰ বাল্ব দুটা আৰু CPU ফেন দুখন লগোৱা হৈ আছে। বাল্ব দুটা তলত বাতিত পানী ৰখোৱা হ'ব আৰু বাকচটোৰ ভিতৰত শাৰী শাৰীকৈ কণী দিয়া হ'ব। কণীকেইটা আমি দিনটোত 4 বাৰকৈ ঘূৰাব লাগিব। বতাহচৰা কণী ফুটিবলৈ হ'লে 35.5 ডিগ্ৰী চেলচিয়াছৰ পৰা 37.5 ডিগ্ৰী চেলচিয়াছৰ ভিতৰত হ'ব আৰু হাঁহৰ কণী হোৱাকৈ 65 ডিগ্ৰী চেলচিয়াছৰ পৰা 75 ডিগ্ৰী চেলচিয়াছ। বতাহচৰা কণী ফুটিবলৈ সময় লাগে 14 দিনৰ পৰা 17 দিনৰ ভিতৰত আৰু হাঁহৰ কণী হোৱাকৈ 25ৰ পৰা 27 দিন। আৰু নমস্কাৰ, মোৰ নাম শ্ৰী মায়াশ্ৰী মেধি, মতিয়াম্বৰ আদৰ্শ মাধ্যমিক বিদ্যালয়। নমস্কাৰ, মোৰ নাম বৃষ্টি হক। মোৰ সহকাৰী মনুজ্জামান শেখ। আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ অন্তৰ্গত দেৱীটোলা ব্লকৰ বগৰীবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা আহিছোঁ। আজি আমি বনোৱা প্ৰজেক্টটো হ'ল, আজিকালি বৰ্তমান LPG গেছৰ নাটনি পৰিলক্ষিত হোৱা দেখা যায়। ইয়াৰ যোগেদি আমি LPG গেছ প্ৰস্তুত কৰিব নোৱাৰোঁ যদিও ইয়াত এনেকুৱা ধৰণৰ হাইড্ৰ'কাৰ্বন জাতীয় আমি এটা জুই কৰিব পাৰোঁ। ইয়াত আমালোকে এটা টিউব লৈছোঁ য'ত বায়ু সোমোৱা হৈছে, আপোনালোকে এয়াৰ পাম্পো ল'ব পাৰে আৰু ইয়াত এটা ৰেগুলেটৰ লগোৱা হৈছে যাতে প্ৰয়োজন সাপেক্ষে বতাহ ওলাব পৰা যায় আৰু বন্ধ কৰা যায়। যেতিয়া ৰেগুলেটৰটো অন কৰি দিয়া হ'ব তেতিয়া বায়ু ইয়াৰ মাজেৰে গৈ ইয়াত যাব আৰু এটা বুৰবুৰণিৰ সৃষ্টি হ'ব আৰু বুৰবুৰণিৰ ফলত ইয়াত গেছ উৎপন্ন হ'ব আৰু গেছখিনি আন এডাল পাইপেৰে গৈ ইয়াত যাব আৰু এই পাইপখন একেবাৰে তললৈ দিয়া হৈছে আৰু ইয়াত পানী লোৱা হৈছে আৰু এই পানীটো বুৰবুৰণিৰ সৃষ্টি হ'ব আৰু ইয়াত এটা গেছ উৎপন্ন হ'ব আৰু গেছখন এই পাইপেৰে বাহিৰলৈ ওলাই আহিব। যেতিয়া ওলাই আহিব ইয়াত লাইটাৰেৰে জুই দিলে ইয়াত জুই জ্বলি উঠিব। এয়া আপোনালোকে চাব পাৰে। ইয়াৰ জৰিয়তে যেতিয়া আমালোকৰ LPG গেছ চিলিণ্ডাৰ শেষ হৈ যায়, যেতিয়া ৱাটাৰ দিয়া হয় কিন্তু অলপ কেইদিনমান হ'লেও পলম হয়, তেতিয়া আমালোকৰ দহন কাৰ্যৰ বাবে কাঠ খৰিও পোৱা নাযায়। সেয়াই আমি এই প্ৰক্ৰিয়াটো তাত ব্যৱহাৰ কৰিলে আমাৰ নিত্য প্ৰয়োজনীয় ৰন্ধন কাৰ্যটো সম্পন্ন কৰিব পাৰোঁ। নমস্কাৰ, মোৰ নাম ছাদ্দাম হুছেইন। মই ষ্টাৰ ইংলিছ স্কুল বগৰীবাৰীৰ পৰা আহিছোঁ, কোকৰাঝাৰ ডিষ্ট্ৰিক্ট। আমি এইটো বনাইছোঁ কনষ্ট্ৰাকশ্যন অফ বিল্ডিং ইউজিং মেগনেট। মানে নেপালত যিটো 2015 যিটো আৰ্থকুৱেক হ'ল, সেইটোত 6000
কৈ বহুত মানুহ মৰি গ'ল যেটো গুজৰাটত আম্বালা কমপ্লেক্সৰ ডিভাষ্টেটিং আৰ্থকুৱেক হ'ল তাত 20,000কৈ বেছি মানুহ মৰি গ'ল আৰু বহুত ইকনমিক প্ৰব্লেম ফেচ কৰিবলগীয়া হ'ল তো আমি সেইটোৰ প্ৰতি লক্ষ্য কৰি আমি দুটা এক্সপেৰিমেণ্ট কৰিছোঁ এটা হ'ল আমি সিম্পলি এটা নেইল লৈছোঁ আৰু এটা মেগনেটাইজ নেইল লৈছোঁ 2 মান্থছৰ কাৰণে অবজাৰভেশ্যন চলাইছোঁ তাৰ ফলত ৰিজাল্টটো আহিছে যেটো মেগনেটাইজ নেইল হয় সেইটো লং লাষ্টিং হয় এজ কম্পেয়াৰ্ড টু দ্য চিম্পল নেইল তো সেইটো ৰিজাল্টটো আহিল কি যদি আমি TMT বাৰৰ লগত কোনোবা মেগনেট লগাই দিওঁ তেনেহ'লে সেইটো লং লাষ্টিং হ'ব আৰু আমি ছেকেণ্ড অবজাৰভেশ্যন এটা কৰিলোঁ চ' আমি ইয়াত এটা মেগনেট লৈছোঁ আৰু ইনভিজিবল লাইনছবিলাক ফাইণ্ড আউট কৰিবলৈ মেগনেটিক কম্পাছৰ হেল্প লৈ ড্ৰ কৰিছোঁ ইয়াত চ' নৰ্থ পলত যিটো দেখাইছে ছেইম এজ চাউথ পলত সেইটো দেখাইছে বাট আমি যেতিয়া ছেইম ইয়াত চাউথ পলত যিটো দেখালোঁ বেছত সেইটো যিটো মেগনেটিক লাইনছবিলাক আছে সেইটো মানে লোৱাৰ ইণ্টেনচিটি হয় এজ তাত কি কৰিলোঁ আমি ফেৰ' মেগনেটিক মেটেৰিয়েলছ এটা লগাই দিলোঁ এইটো নৰ্থ পলত আহি ইণ্টেনচিটিটো হায়াৰ ইণ্টেনচিটি হৈ গ'ল ইয়াত আমি ক'ব পাৰোঁ যদি আমি ইয়াত চাওক কোনো এটা বিল্ডিঙৰ কনষ্ট্ৰাকশ্যনৰ বিগিনিঙত যদি আমি বেছত নিঅডিয়াম বা সোডিয়াম কোবাল্ট নামৰ মেগনেট আমি ইউজ কৰোঁ তেনেহ'লে এইটো পূৰা ষ্ট্ৰংলি এট্ৰাক্টিভ হৈ থাকিব আৰু লং লাষ্টিং হৈ থাকিব ৰিচেণ্টলি আমাৰ পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া বিল্ডিং যিটো ৰিকনষ্ট্ৰাক্ট কৰা হৈ আছে চিভিল ইঞ্জিনিয়াৰ্ছ আৰু চাইণ্টিষ্টসকলে কৈছে যে এইটো মেইন কষ্টটো হ'ল TMT বাৰৰ ৰাষ্টিং তো আমি যদি এনেকুৱা ইউজ কৰোঁ ফিউচাৰ লাইফত তো ৰাষ্টিঙৰ পৰা প্ৰিভেণ্ট কৰিব পাৰিম নৰ্মেল বিল্ডিং যদি 100 বছৰ চলে আমাৰ এইটো 10,000 বছৰো বেছি চলিব তো এইটো আগৰতো হোৱা নাই যেটো নেপালত যেটো স্প্ৰিং সিস্টেম বিল্ডিং মডাৰ্নাইজ বিল্ডিং হিটো বাগৰি পৰিছে কিন্তু আমাৰ এইটো নিউলি ইমপ্লিমেণ্ট কৰিলে ভাল হ'ব ফিউচাৰ ইণ্ডিয়া আৰু যেটো ৰিচ কালচাৰেল হেৰিটেজ আছে ইণ্ডিয়াৰ হেতু বজাই থাকিব থ্যাংক ইউ My name is Binita De. I am from class 9. Today we are representing Dhansur English High School and our district name is Karbi Anglong. So we have made a working model of drip irrigation. We all know what is irrigation. Irrigation is the process how the plantation used to plant the things. And drip irrigation is the process because when we see that in the other irrigation system they are using so many water and it is the wastage of water. So by this process we can save water and also in the other irrigation system we have seen that they are using the sprinkling system that use some amount of pressure so that pressure will carry away all the humus that present on the field so by using this the humus stay on the place so now we will show how it works. My name is Deepshika Das. I came from Dhansur English High School, Karbi Anglong. Thank you. Namaskar, my name is Shivani Bora and I am from St. Louis High School, Choigaon. I am here to represent Rampur block, Kamrup rural. I have made a model of hydroponic cultivation. Here we can do cultivation without the presence of soil. Everything here is done with the help of water. As we all know, the farmers have been protesting for land. So when they don't have land or very less land, they can do something above the land. And that is hydroponic system. From here, the water is lifted, and whatever the feces of fishes are there, it acts as a fertilizer for the plants. The roots absorbs these nutrients from the water, and from the outlet pipe, the fresh water comes back to the ponds. So the same water is recycled. So there is no water wastage, and there will be double benefits. That is for the plants and also the fish. Thank you. नमस्ते, मेरा नाम मंजीत चौधरी है। हम लोग लिटिल एंजल इंग्लिश हाई स्कूल से है सोनापुर में, जो कि कामरूप मेट्रो से। हम लोग अभी सील प्रोग्राम में है आर्यभट्टा साइंस सेंटर की तरफ से इधर स्टेट लेवल कंपटीशन पे पार्टिसिपेट किया। हम लोग ने बनाया था प्रोजेक्टर, साइंस मॉडल के बेस में था ये। हम लोग ने इसमें यूज़ किया अपना एक बल्ब जो कि प्रोजेक्शन कर सकता है डेंसर मीडियम के लिए। उसके अंदर हम लोग ने पानी डाला जो कि ईज़िली कर सकता है। जैसे कि प्रोजेक्टर तो ख़रीदने के लिए 4 लाख 3 लाख ऐसे रुपए चाहिए, तो ये 10 रुपये में बन सकता है। तो आगे की ये बात बोलेंगे। ये हम लोग ने उस बेसिस से बनाया है ताकि जो LP स्कूल्स है वो सब में हेल्प हो सके। पुअर विलेजेस में जो पुअर स्कूल्स है उन सब के मीडियम से हम लोग ने इस प्रोजेक्टर को बनाया है। थैंक यू। नमस्कार, मोर नाम से रिली कुमार दास। मैं प्रगति जातीय विद्यालय पर এই মডেলত কম্পিটিশনত অংশগ্ৰহণ কৰিছোঁ। আমি বনোৱা যন্ত্ৰবিধৰ নাম হ'ল চৰাইকেইটা যন্ত্ৰ। এইটো অকণমান ক'বা কথাখিনি
মই ধৰি আছোঁ, তুমি দেখুৱাই দিয়া। এই যন্ত্ৰ যেতিয়া বতাহ দিব এই যন্ত্ৰটো ঘূৰিবলৈ ধৰিব আৰু এই পাংখাখন ঘূৰিবলৈ ধৰিব। তাৰপিছত এই লটুকুৰা কাঁহীখনত লাগিলে শব্দ সৃষ্টি হ'ব, তেতিয়া চৰাইবোৰ উৰি গুচি যাব। নাই, তাই ক'ব। তুমি ক'বা, কোৱা। মোৰ নামটো শ্ৰী অংকিতা ডেকা। মই বঞ্চিত চৌধুৰী শংকৰদেৱ শিশু নিকেতন সৰ্থেবাৰীত পঢ়োঁ। তুমি এই যে প্ৰজেক্টটো কৰিলা, এইটো ইয়াৰ জৰিয়তে ৰাইজৰ মাজলৈ কি বাৰ্তা দিব বিচাৰিবা? আমাৰ কিছুমান দুৰ্বল দলং থাকে আৰু চৰকাৰেও বহুত ভাল নকৰে, আৰু চৰকাৰৰ পৰা এখন পোষ্টাৰ দিয়া থাকে যে এটা নিৰ্দিষ্ট ওজন ধৰক 6 টনৰ গাড়ীহে পাৰ হ'ব পাৰিব, কিন্তু আমিতো নাজানো আমাৰ গাড়ীখনৰ ওজন কিমান। গতিকে আমি এইটো এনেকুৱা এটা ব্যৱস্থা বনাইছোঁ যাতে গাড়ীখন যদি বহন ক্ষমতাতকৈ দলঙৰ বহন ক্ষমতাতকৈ ওজন বেছি হয় তেতিয়া এলাৰ্মটো বাজি উঠিব। এতিয়া ধৰক এইখন গাড়ীৰ ওজন ইয়াৰ বহন ক্ষমতাতকৈ কম, ইয়াৰ ওপৰলৈ গ'লে ইয়াত থকা এলাৰ্মটো নাবাজে। যদি ইয়াৰ ওজন দলঙৰ বহন ক্ষমতাতকৈ বেছি হয় তেতিয়া ইয়াত চাপ পৰি ইয়াত থকা এলাৰ্মটো বাজিব। গতিকে চালকজনে গম পাব যে তেওঁ চলোৱা গাড়ীখনৰ ওজন দলঙৰ বহন ক্ষমতাতকৈ বেছি। তেতিয়া বহুতো দুৰ্ঘটনা ৰোধ পোৱা যাব। আৰু এই ব্যৱস্থা আমি ফেৰীতো কৰিব পাৰোঁ, যিহেতু ফেৰীতো গাড়ী লৈ যায়। ষ্টাৰ্ট বুলি ক'ব আৰু চ' আমি এতিয়া বনাইছোঁ ৱাটাৰ লেভেল ইণ্ডিকেটৰ এণ্ড পাম্প ৰেগুলেটৰ। আমি যেতিয়া ৱাটাৰ টেংকছবিলাক ৰিফিল কৰোঁ বহুত ৱাটাৰ অ'ভাৰফ্ল' হৈ যায়, আৰু ৰিজনটো হ'ল কাৰণ ৱাটাৰ টেংকছবিলাক হাই এল্টিটিউডত থাকে আৰু আমি নাজানো কি মানে ৱাটাৰ কেতিয়া ৰিফিল হ'ব আৰু অ'ভাৰফ্ল' কেতিয়া হয়। সেইকাৰণে মানে বহুত পানী অ'ভাৰফ্ল' হৈ যায় আৰু বহুত পানী ৱেষ্ট হৈ যায়, আৰু পানীটো পৰাৰ পিছত পানীটোৰ শব্দটো শুনাৰ পিছতে আমি গম পাওঁ কি পানীটো অ'ভাৰফ্ল' হৈছে, আৰু তেতিয়াহে আমি মটৰ পাম্পটো অফ কৰিছোঁ। আৰু সেইটো সময়ত মানে বহুত পানী ৱেষ্ট হৈ যায়, কিন্তু আমাৰ চাৰ্কিটত আমি কি কৰিছোঁ কি মানে পানীটো অ'ভাৰফ্ল' নহয়, অ'ভাৰফ্ল' হোৱাৰ আগতে চাৰ্কিটটো মটৰটো অট'মেটিকেলি অফ কৰি দিয়ে আৰু পানীৰ লেভেলটো ইণ্ডিকেট কৰে, আৰু তেনেকৈ জাষ্ট সেইটো আৰু চিম্পল বেচিক চায়েন্স। অ'কে, থেংক ইউ। তুমি নিজে প্ৰস্তুত কৰিছা? মই নিজে প্ৰস্তুত কৰিছোঁ। এই তোমাৰ প্ৰজেক্টৰ জৰিয়তে কিদৰে উপকৃত হ'ব ৰাইজ? মানে এইটো বহুত পানীটো ছেভ কৰিব, মানে এৰাউণ্ড 1000 লিটাৰ্ছ অফ ৱাটাৰ পাৰ ডে। ৱেষ্ট নকৰে, সংৰক্ষণ কৰি ৰাখে। এইটো আৰু থেংক ইউ ছাবস্ক্ৰাইব টু ইউ চেনেল। নমস্কাৰ, মোৰ নাম বিশালজ্যোতি বৰা, এয়া অম্লানদ্বীপ বৰা। আমি দুয়ো তিতাবৰ প্ৰগতি মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ। আমি দেখুৱাবলৈ লোৱা যন্ত্ৰটোৰ নাম হৈছে ওখ ভঁৰালত ধান ভৰোৱা যন্ত্ৰ। অসম এখন কৃষি প্ৰধান অঞ্চল, সেয়েহে সকলো গাঁৱতে ভঁৰাল থাকে। আজিকালি মানুহবোৰে ওখ ভঁৰাল সাজিবলৈ লৈছে। সেই ভঁৰালত ধান ভৰোৱা কামটো অতি কষ্টকৰ, কাৰণ তাত খটখটি বা জখলাই দি উঠি গৈ ধান ভৰাবলগীয়া হয়। সেয়েহে আমি এই যন্ত্ৰটো নিৰ্মাণ কৰিছোঁ। আমি প্ৰথমতে এখন কাঠ ল'লোঁ আৰু তাত 45 ডিগ্ৰী এংগুলত এই কাঠৰ বিট দুটা লগাই দিছোঁ। তাৰপাছত আমি এই প্লেটখন কাটি এই কাঠৰ বিট দুটাত সংযোগ কৰি দিছোঁ। আমি এই টেমাটো ঘৰৰ টিঙেৰে প্ৰস্তুত কৰিছোঁ আৰু তাত আগফালে দুটা আৰু পাছফালে দুটা বেৰিং লগাই দিছোঁ, যাতে টেমাটো সহজে ওপৰলৈ উঠি যাব পাৰে। টেমাটো ওপৰলৈ উঠি যাওঁতে যাতে হাউলি নপৰে, সেয়েহে আমি এই দুডোখৰ কাঠ লগাই দিছোঁ। তাৰপাছত আমি এই কপি কলটো ব্যৱহাৰ কৰিছোঁ। কপি কলটোৰ লগতে হেণ্ডেলডাল সংযোগ কৰি দিয়া হৈছে। এই টেমাটোৰ পৰা এই ৰছীডাল আহি কপি কলটোত লগাই আকৌ ইয়াৰ পাছফালে সংযোগ কৰা হৈছে। আমি যেতিয়া এইটো এনেধৰণে হেণ্ডেলডাল ঘূৰাম তেতিয়া এই ওপৰলৈ গৈ ধানটো পেলাই থৈ আহিব, আৰু পিছফালে ঘূৰালে এইটো তললৈ নামি আহিব। দেখুৱাই দিছোঁ এইটো। এইটো তেনেধৰণে, এইটো খালি মটৰত চলিব আমাৰ। ধন্যবাদ।
নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজদীপ শইকীয়া। মই ৰতনপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰ। মই এটা মডেল বনাইছোঁ আৰু ইয়াৰ নামটো হৈছে ABDELP মেচিন। এৰ অৰ্থ হৈছে এয়াৰ, বি অৰ্থ হৈছে ব্লেড, ডি অৰ্থ হৈছে ড্ৰিল, ইৰ অৰ্থ হৈছে আৰ্থকুইক, এলৰ অৰ্থ হৈছে লাইট আৰু পি অৰ্থ হৈছে প্ৰজেক্টৰ। মডেলটোৰ প্ৰথম কামটো হৈছে ফেন। যদি আমি ফেনখন ইয়াত ইনষ্টল কৰি দিওঁ তেতিয়া আমি ফেনৰ নিচিনাকৈ ইয়াত গৰম দিনত কাম কৰিব পাৰি। আৰু যদি এইখন উলিয়াই ইয়াত ব্লেডখন লগাই দিওঁ তেতিয়া বন কটাত সহজ হয়। ছেফটিৰ কথাত গুৰুত্ব দিছোঁ, সেইবাবে মই এডাল হেণ্ডেলো লগাই দিছোঁ। আৰু ইয়াত ড্ৰিল মেচিন এটাও ফিট কৰিব পাৰি। ইয়াত এইটো দি পেলাই কাগজ চাগজ ফুটা কৰিব পাৰি। ভৱিষ্যতলৈ বস্তুটো উন্নত কৰিবৰ কাৰণে এই বস্তুটো ডাঙৰ কৰিব লাগিব আৰু তেতিয়া ড্ৰিল মেচিনটোৱে কাঠ চাট ফুটা কৰিব পাৰিব। তাৰপিছত আহিছে আৰ্থকুইক। এই আৰ্থকুইক যন্ত্ৰটো আমি অন কৰিলে যেতিয়া ভূমিকম্প আহিব তেতিয়াই গধুৰ বস্তুটো লৈ যাব। আৰু ইয়াত এটা ভাইব্ৰেটৰ আছে, এই ভাইব্ৰেটৰটো চলিব আৰু ইয়াত এটা স্পীকাৰ আছে, স্পীকাৰটো অন হৈ যাব। তাৰপিছত ইয়াত লাইট আছে। ইয়াৰ সহায়ত আন্ধাৰত আমি যলৈ তলৈ যাব পাৰোঁ। তাৰপিছত ইয়াত আৰু এটা বস্তু আছে, ইয়াত প্ৰজেক্টৰৰ কাম কৰিব পাৰি। অৱশ্যে বস্তুটো আন্ধাৰত ভালদৰে দেখিব পাৰি। ইয়াত যিকোনো স্ক্ৰীন লগাই পেলাই আমি শ্ব' কৰিব পাৰোঁ। আৰু বস্তুটো সম্পূৰ্ণভাৱে ৰিচাৰ্জেবল, সেইকাৰণে সৌৰশক্তিৰ পৰা যান্ত্ৰিক শক্তিলৈ নিবলৈ এখন ছ'লাৰ ছিষ্টেমৰ প্ৰয়োগ কৰা হৈছে। এইটো ৰিচাৰ্জেবল হয়। ইয়াত এটা বেটেৰী, এটা লাইট, দুটা ছুইচ, এটা মটৰ, পিন হোল্ডাৰ, পিন ইত্যাদি আছে। নমস্কাৰ, মোৰ নাম প্ৰত্যুষ বুঢ়াগোহাঁই। মই হলিচাইল্ড ইংলিছ একাডেমী ক্লাছ 7ৰ ষ্টুডেণ্ট। মই বনোৱা মডেলটোৰ নাম হৈছে অট'পেট ফিডিং মেচিন। আমি যেতিয়া ঘৰত নাথাকোঁ তেতিয়া আমাৰ ঘৰত থকা সৰু সৰু জীৱ জন্তুবোৰক খাদ্য দিবলৈ কোনো নাথাকে, যাৰ বাবে তাহাঁতি ভোকত থাকিবলগীয়া হয় আৰু ভোকত থকাৰ বাবে তাহাঁতৰ বেমাৰ হৈ মৰিও যাব পাৰে। গতিকে এই মেটাৰটো ছল্ভ কৰিবলৈ মেচিনটো বনোৱা হৈছে। এই মেচিনটোৱে আমি পেট ফুড ইয়াত যদি থৈ দিওঁ তেতিয়া ই সময়মতে নিজে নিজে খাদ্য যোগান ধৰাত সহায় কৰিব। এই মেচিনটোত মই চিম্পুল চাৰ্কিটৰ প্ৰিন্সিপল ইউজ কৰিছোঁ। এইটো এইফালে লৈ যাব, ইয়াত ডায়েগ্ৰামটো আছে। এই মডেলটোত আপোনাৰ যোনটো নিগেটিভ ৱায়াৰ সেইডাল মটৰৰ পৰা বেটেৰীলৈকে ডাইৰেক্ট কানেক্ট হৈ আছে, আৰু যোনডাল পজিটিভ ৱায়াৰ এডাল পজিটিভ ৱায়াৰ ইয়াত কানেক্ট হৈ আছে আৰু ইডাল ইয়াত হৈ আছে। এই দুইডাল যেতিয়া কানেক্ট হ'ব তেতিয়া এই যোনডাল আপোনাৰ এই ট্ৰেখন আছে এইডাল তললৈ নিজে নিজে পৰি যাব। এইটো কানেক্ট কৰাত সহায় কৰে আমাৰ এই ঘড়ী কাটাডালে। এই কাটাডাল যেতিয়া ইয়াৰ ওচৰ পাবগৈ তেতিয়া এই দুইডাল ৱায়াৰ কানেক্ট কৰাত সহায় কৰে, যাৰ বাবে নিজে নিজে ফুডখিনি মানে সময়মতে পৰি যায়। মই আপোনাৰ এবাৰ ডেমো দেখাই দিওঁ। এইখিনি ইয়াত আপুনি দেখাব অলপ পেট। নমস্কাৰ ছাৰ, মোৰ নাম হৈছে মুক্তাৰ আহমেদ জোদ্দাৰ। মই গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ আৰু এই প্ৰজেক্টৰ নাম হৈছে কাৰ কলিজন এভইডেন্স ছিষ্টেম। আৰু এই প্ৰজেক্টৰ কাম হৈছে এক্সিডেণ্ট প্ৰিভেণ্ট কৰাৰ কাৰণে মই বনাইছোঁ। আৰু এইটোত আমি বেছিভাগ কি কৰিছোঁ, 3টা পাৰ্টছ ইউজ কৰিছোঁ। এটা হৈছে আল্ট্ৰাছনিক সেন্সৰ, একটা মাইক্ৰ' কণ্ট্ৰলাৰ আৰু এটা মটৰ কণ্ট্ৰলাৰ, একটা মাইক্ৰ' কণ্ট্ৰলাৰ। আমি কি কৰোঁ, এই আল্ট্ৰাছনিক সেন্সৰ দি দেখোঁ যে অবজেক্টটো কিমান দূৰত আছে। এটা আল্ট্ৰাছনিক চাউণ্ডে পঠায়, তাৰমানে ওটো দিয়ে আমি কি কৰোঁ, টাইম ওলাওঁ। আল্ট্ৰাছনিক সেন্সৰ দিয়ে আমি টাইম ওলাওঁ পিছত আমি ডিষ্টেঞ্চ ওলাম। ডিষ্টেঞ্চ ওলাৰ কাৰণে আমি কি কৰিম, টাইম দি সাউন্ডের স্পিড দি মাল্টিপ্লাই করিম আর 2 দি ডিভাইড করিম আর তাই আমি কি করিম একজ্যাক্ট ডিস্টেন্সটা পাই যাম। আর ডিস্টেন্স পাওয়ার পিছত আমি কি করিম ইয়াতে দিম যে ডিস্টেন্স যদি 8 সেন্টিমিটার তলত হয় কোনো অবজেক্ট যদি আগত আহে কাৰটো ৰখি যাব আর যদি অবজেক্ট কোনো না থাকে কাৰটো আগে যাব। এটো কি করে আমি অ্যাক্সিডেন্ট প্রিভেন্ট কৰিব পাৰিম। কি হয় আমার লোকাল এরিয়াত বহুত অ্যাক্সিডেন্ট হয়, আমার দেখোতো বহুত অ্যাক্সিডেন্ট হয়, 1.5 লাখ মানুষ অ্যাক্সিডেন্টে মরে। তার কারণে আমি এটা বানাইছি। আর এটার মূল উদ্দেশ্য হয়েছে অ্যাক্সিডেন্ট রোডত প্রিভেন্ট করার কারণে। আর এটা আমি সকলো গাড়িত দিব পারি। আর স্যার
এইটো যুঁজি গাড়ীত লগাব পোৱা যায় হা। কিদৰে উপকৃত হ'ব এইটো গাড়ী লগাৰ কাৰণে আমি কি কৰিব লাগিব সকলো গাড়ীতো ইলেক্ট্ৰিচিটি আছে আমি যদি এটা ফচিল ফুলে গাড়ী কাৰ্টত দিব পাৰি সকলো গাড়ীত নৰ্মেল কাৰ্টত এক্সিডেণ্ট নহ'ব আৰু কি কৰিব লাগিব আমাক এটা গাড়ীৰ কাৰণে চেঞ্চৰ পোৱা যায় ওবিলাক চেঞ্চৰ লগাব লাগিব আৰু এটা কণ্ট্ৰল লগাব লাগিব তাৰ কাৰণে এইবিলাক বস্তু লাগিব আৰু আমি আৰু কি কৰিব কোনো অবজেক্ট আহিলেতো আমি অট'মেটিক ব্ৰেক মাৰিব অট'মেটিক ব্ৰেক মাৰাৰ কাৰণে কি কৰিম আমি ব্ৰেকৰ ওচৰত এটা মটৰ দিম আৰু অবজেক্ট কোনো বস্তু আগত আহিব মটৰটো ঘূৰিব আৰু গাড়ীটো ব্ৰেক মাৰি দিব এনেকুৱা আমি এক্সিডেণ্টত প্ৰিভেণ্ট কৰিব পাৰিম নমস্কাৰ মোৰ নাম কামৰুল হক চৌধুৰী মই এইখন মডেল বনাইছোঁ এইখন মডেলৰ নাম ৰাখিছোঁ আল্ট্ৰা মডাৰ্ণ চেক পোষ্ট এইখন মডেলৰ জৰিয়তে তাৰমানে যেতিয়া বেলেগ দেশৰ পৰা শত্ৰু আহিব আমাৰ দেশত যেতিয়া ভৰি ৰাখিলে আমাৰ দেশৰ মিলিটাৰী কেম্পৰ কণ্ট্ৰল ৰুমত ছিগনেল দিব লাইট জ্বলি উঠিব আৰু এতিয়া তেওঁলোকৰ শত্ৰুৱেতো ইয়াৰ পৰা ঘূৰি যাব পাৰে কিবা আহিবও পাৰে যদি আহে অহাৰ পিছত 1 কিলোমিটাৰমান আগুৱাই আহিলে ইয়াত শব্দ কৰিব আৰু মিলিটাৰীবিলাকৰ চাব লাগিব যে শত্ৰু কিমানজন আছে ইয়াতে এটা কেমেৰা লগোৱা আছে কেমেৰাখন হাইড্ৰলিক পাৱাৰ ইউজ কৰি ওপৰলৈ উঠিব ওপৰলৈ উঠাৰ ফলত তাৰমানে দেখা পাব যে কিমানজন শত্ৰু আছে এই শত্ৰুৰ সংখ্যা বুজি আমাৰ মিলিটাৰীবিলাকে যথাযথ ব্যৱস্থা গ্ৰহণ কৰিব আৰু ইয়াত এখন ঘৰ আছে ঘৰটো ওপৰলৈ উঠিব ওপৰলৈ উঠাৰ পিছত ঘৰৰ পৰা ওপৰলৈ উঠাৰ পিছত ইয়াৰ পৰাই আমাৰ মিলিটাৰীবিলাকে বেলেগ দেশৰ শত্ৰুক আক্ৰমণ কৰিব পাৰিব আৰু মই কামখিনি এইবাৰ দেখুৱাই আছোঁ তাৰমানে যেতিয়া শত্ৰুৱে ইয়াত ধৰি ৰাখিল ইয়াত ছিগনেল পাব চাৰিওফালে চাওক ইয়াত ছিগনেল পাব আৰু 1 কিলোমিটাৰমান আগুৱাই আহি যেতিয়া ভৰি ৰাখিব ইয়াত শব্দ কৰিব কণ্ট্ৰল ৰুমত আৰু কেমেৰাখন মই দেখাই আছোঁ কেমেৰাখন ওপৰলৈ উঠি আছে ওপৰলৈ উঠি অহাৰ পিছত তেওঁলোক দেখা যাব কিমানজন আছে ফটোগ্ৰাফীটো ল'ব আৰু তেওঁলোকে যথাযথ ব্যৱস্থা গ্ৰহণ কৰিব এই ঘৰ আছে ইয়াত ঘৰখনত উঠিব আমাৰ মিলিটাৰীবিলাকে উঠাৰ পিছত হাইড্ৰলিক পাৱাৰ ইউজ কৰি এই ঘৰখন ওপৰলৈ দিব আৰু ইয়াৰ পৰা দূৰৰ পৰাই বেলেগ দেশৰ শত্ৰুক আক্ৰমণ কৰিব পাৰিব যাতে আমাৰ দেশৰ মিলিটাৰীৰ কোনো ধৰণৰ ক্ষতি নহয় আৰু এইখন আমি চোৰ খেদাত ব্যৱহাৰ কৰিব পাৰি ঘৰৰ দৰ্জাৰ ওচৰত এই শব্দ হোৱা বস্তুটো লগাই দিলে যেতিয়া চোৰ ৰাতি আহি ভৰিখন দিব দৰ্জাৰ ওচৰত শব্দ কৰি উঠিব ঘৰৰ ভিতৰত আৰু এইখন আমাৰ প্ৰাকৃতিক সম্পদৰাজিসমূহতো ব্যৱহাৰ কৰিব পাৰি প্ৰাকৃতিক সম্পদৰাজিসমূহৰ অঞ্চল যিটো এৰিয়া আছে এৰিয়াৰ চাৰিওপিনে লগাই দিলে তাৰমানে ৰাতি যেতিয়া চৰাং চিকাৰীবিলাকে আহে চৰাং চিকাৰীবিলাকে যেতিয়া ভৰি দিব আমাৰ প্ৰাকৃতিক সম্পদৰাজিসমূহৰ এৰিয়াত ভৰি দিয়াৰ লগে লগে এটা কণ্ট্ৰল ৰুম থাকিব এঠাইত তাত শব্দ কৰি উঠিব তেতিয়া গম পাব যে তাত চৰাং চিকাৰী আহিছে এইখনেই কাম নিজে মই তাৰমানে এইবিলাক বস্তু মই টিভিত চাইছিলোঁ নিউজ লাইভত চাইছিলোঁ যে মিলিটাৰীবিলাক মৰি আছে যুদ্ধত মৃত্যু হয় গুৱাহাটী শিল্পগ্ৰামৰ পৰা সহযোগত নিউজ চিন্তা কৰি গুৱাহাটী